নমস্কাৰ, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ইয়াত টোপোলা টাপলি লৈ আমাৰ ভাইটি কোৱাৰ্টাৰলৈ ওলাইছোঁ। এইফালে নৌবো ওলাইছে, এইফালে আমাৰ এওঁ এয়া দেখিছে নহয়, সি অকলে থকা যিহেতু ইয়াৰ পৰা আমি বস্তু লৈ লৈছোঁ। মোৰ নাই হৈ গ'ল। এইফালে বৌ তামোল এখন পাই পূৰা খাই আছোঁ আৰু এইফালে আইও গৈছে, এইফালে মা। আমি গোটেইকেইটা ওলাইছোঁ আজি বাবুৰ কোৱাৰ্টাৰলৈ। যাম বুলি কৈ যাব পৰা হোৱা নাই, সেইকাৰণে আজি একেলগতে গোটেইকেইটা গৈছোঁ তাৰ ৰুমলৈ। এয়া আমাৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এয়া আমাৰ নামঘৰটো হয়, ভালদৰে উঠোৱা নহ'ল। এয়া আমাৰ ৰাস্তাটো ঘৰৰ। এয়া আমি এতিয়া গৈ আছোঁ। ছোৱালীয়ে যাব পাৰে বহুত ফূৰ্তি মামাকৰ ওচৰলৈ। এয়া আমি এতিয়া এইফালে যাব লাগিব বাগানলৈ, যিহেতু সি বাগানত কৰে। আহকচোন এতিয়া আমাৰ কিছু গাঁৱৰ দৃশ্যাংশ আপোনালোকেও চাওক। এয়া দেখাই নিছোঁ, এয়া আমাৰ গাঁৱৰ। চাওকচোন ইমান সুন্দৰকৈ ধান ৰুই থৈছে, দেখিবলৈ ইমান ভাল লাগিছে পৰিৱেশটো। এয়া আমি গৈ আছোঁ। এইখন জেগা পালেহি সঁচাকৈ মনটো বহুত ভাল লাগে, যিহেতু এইখন হাইস্কুলতে আমি পঢ়িছিলোঁ, লীলাবাৰী হাইস্কুলত। ইয়াত আমি পঢ়া বুলিয়ে নহয়, আমাৰ দেউতাও ইয়াত পঢ়িছিলে। আমাৰ ল'ৰা ছোৱালী তিনিওটা ইয়াতে পঢ়িছিলোঁ। এতিয়া আমাৰ বৌ যোনজনী নবৌ, তেওঁ ইয়াতে শিক্ষয়িত্ৰী কৰে। এয়া দেখিছে নহয়, এটা ইমান সুন্দৰ পৰিৱেশ। আমি স্কুল পাৰ হৈ আহিলোঁ, যিহেতু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আমাৰ ৰাস্তাবোৰ। এয়া আমাৰ বাবুহঁতৰ চিনাতলীয়ালৈ যোৱা বাগানৰ ৰাস্তাটো। আমি গৈ আছোঁ এইটো চাইডে। আগতে মই এবাৰ আহিছিলোঁ স্কুলত থাকোঁতেই পিকনিক খাবলৈ, আৰু এইফালে অহা নাই। এতিয়া আহিছোঁ মই বহুত দিনৰ মূৰত। এইফালে বাগান চাওকচোন ইমান সুন্দৰ লাগিছে। আমি বাগানৰ মাজৰ পাই গ'লোগৈ। তেওঁলোকে কাম কৰি আহিছে মানুহখিনিয়ে এতিয়া, যিহেতু আমি দেৰি হ'ল অকণমান অহা। ইয়াত চাওকচোন ইমান সুন্দৰ লাগিছে, চবফালে সেউজীয়া সেউজীয়া, ইমান এটা সুন্দৰ পৰিৱেশ। আমি আকৌ যাব লগা হ'ল বাবুৰ ওচৰলৈ, অফিচলৈ। তাৰ ওচৰত চাবিটো আছিল, আনিবলৈ আমাক মাতিছে। সি দৰ্জা মাৰি থৈ গৈছে, সেইকাৰণে আমি তাৰ ওচৰলৈ গ'লোঁ চাবিটো আনিবলৈ। তাৰ পৰা চাবিটো লৈ আমি অহা হ'ল, তাক আমি উঠোৱা নহ'ল। এয়া আমি তাৰ কোৱাৰ্টাৰ পাইছোঁহি। ছোৱালী পূৰা ফূৰ্তি মামাকৰ ওচৰলৈ আহিব পায়। এয়া হ'ল আমাৰ ভাইটি কোৱাৰ্টাৰটো। বৌ পূৰা আগত গৈছে দেউৰেকৰ কোৱাৰ্টাৰ দৰ্জা খুলিবলৈ। সেইফালে দেখিছে নহয়, ইমান যে পাচলি লগাই থৈছে নহয়। এয়া পূৰা আমাৰ ছোৱালী ফূৰ্তি আহিব পাৰে। এইফালে বৌৱে দৰ্জা খুলি আছে তাৰ ভাগৰ। এইফালে পূৰা ভিতৰখন আন্ধাৰ হৈ আছে, সি লাইট দি থৈ যোৱা নাছিলে। আমি গৈ লৈ তাৰ ৰুমৰ লাইট দিলোঁগৈ, যিহেতু সি অকলে থকা। এইফালে আকৌ আই গৈ পূৰা বহি আছে, চাইছে নাতিনীয়েকৰ ৰুমটো। এইফালে বাবুৱে দেখিছেনে পানী বটল পূৰা লাইন পাতি থৈছে। এইফালে আকৌ পিছফালে গৈ দেখিলোঁ নেমু, বৌৱে পূৰা নেমু চিঙাত লাগি আছে। এইফালে মাংস আনি থৈছে, আমি ভাত খাম বুলি। এইফালে আকৌ মায়ে চব্জি কাটাত লাগিয়ে গ'ল এফালৰ পৰা, যি দেৰি হ'ব বুলি পূৰা কটাত লাগি গৈছে। এফালে আকৌ বৌৱে চাহ বনোৱাত লাগিছে। এয়া চাওকচোন বাবুৰ ঘৰৰ কোৱাৰ্টাৰ কিনাৰবোৰে ট্ৰেইন দেখি থাকি ইমানেই কিনাৰত। এইফালে আকৌ জেলপি আৰু চানা আনি থৈছিলে। আমি গোটেইকেইটা চাহ খাবলৈ বহি গ'লোঁ। এইফালে আমাৰ এওঁ চাহ খাই আছে, এইফালে ভাইটি, সি ভিডিঅ' কৰিব মানা কৰিছে, তেওঁ মই কৰি আছোঁ মনে মনে। এফালে মাংস বনাবলৈ সি ধুই আনিছে। সি এতিয়া তেল নিদিয়াকৈ গাহৰি মাংস বনাব। মই যিহেতু বহুত খাই ভাল পাওঁ, সেইকাৰণে গাহৰি মাংস আনি থোৱা হৈছে। আহকচোন এতিয়া কি কৰোঁ চাওঁ। এইফালে আকৌ বৌৱে মই ৰাস্তালৈ ওলাই যাওঁতে ইমানকৈ নৰসিংহ পাত দেখিলোঁ যে বাবু কোৱাৰ্টাৰ ভিতৰতে আছিলে। দুইজনীয়ে চিঙাত লাগি গ'লোঁ। ইমান কোমলীয়া কোমলীয়া পাতবোৰ আছিলে যে, ঘৰত আছে যদিও ইয়াত দেখি পূৰা দুইজনীয়ে ছিঙি ল'লোঁ। এইফালে আকৌ আমি ফুৰিবলৈ অকণমান ওলাই আহিলোঁ ট্ৰেইনৰ আলিফালে। ফুৰি থাকোঁতে আন্ধাৰেই হ'লগৈ। অলপ দেৰি হ'ল আমি যিহেতু ঘৰৰ পৰা ওলাই অহা। চাওকচোন ইমান এটা ভাল লাগিছে, ৰাতি হ'ল যদিও দুইটা ছাইডে সেউজীয়া সেউজীয়া ইমান সুন্দৰ লাগিছে। আমি ওলাই গ'লোঁ মা, মই, বৌৱে যিহেতু পিছফালে কেমেৰা কৰি আহি আছে আমাক। এইফালে আকৌ ভাইটি ভাগৰ বনাই হৈ গ'ল, সিয়ে বনাইছিলে। এইফালে মায়ে বহি লৈছে বাঢ়িবলৈ।
ব্ৰইলাৰ মাংস আমাৰ যিহেতু গাহৰি মাংস নাখায় তেওঁলৈ ব্ৰইলাৰ মাংস বনোৱা হ'ল বোলে মায়ে বাঢ়িছে আমি খাই বৈ ওলালোঁ তাৰ দৰ্জাখন মাৰি লৈ আমি ওলাই আহিছোঁ সি যিহেতু ঘৰত নাই এতিয়া সি ওলাই গৈছে এতিয়া আমি খাই বৈ ওলাই আহিলোঁ চাওকচোন ৰাতি বাগানৰ পৰিৱেশটো সঁচাকৈ ৰাতি হ'লেও ইমান সুন্দৰ লাগে চাৰিওফালে সেউজীয়া বিৰাটেই ভাল লাগে এনেকৈ ৰাতি দেখিবলৈ আমি আহি আছোঁ এতিয়া আটাইকেইটা ভাত খাই বৈ আমি ঘৰ আহি পালোহি আহি পাওঁতে বহুত দেৰিয়ে হ'লগৈ আজিলৈ আহিছোঁ অন্য এদিন আহিম অন্য এটা ভিডিঅ' লৈ